হেল্ল' বন্ধুসকল, আমাৰ অকণিচৰা চেনেলটোলৈ স্বাগতম জনাইছোঁ। বৰ সুন্দৰ বতৰ আজি, আৰু এয়া কুমলীয়া ঘাঁহ। আৰু কি লাগিছে? ইয়াকে কয় আনন্দৰ জীৱন। গৰম দিন আহিল, লগতে বহুতো ঘাঁহ আনিলে, আৰু আনিলে বহুতো ফল মূল। এয়া হ'ল ফৰিং ককাই। ইয়াৰ নাম চিফুং। ই এটা ডেকা ফৰিং। ই গান গাই গাই আৰু নাচি বাগি ঘূৰি ফুৰি বৰ ভাল পায়, আৰু ঘাঁহৰ ওপৰত ৰজাৰ দৰে আৰাম কৰি বৰ ভাল পায়। ই গৰম দিনৰ সেউজীয়া কুমলীয়া ঘাঁহ খাই বৰ ভাল পায়। চিফুঙে সদায়ে ফূৰ্তিত থাকে। মোৰ ভাল লগা মৰমৰ গৰম বতৰটো, কুমলীয়া ঘাঁহৰ গোন্ধ, পকা পকা ফল মূলৰ গোন্ধ। আৰে এয়া খোজ কাঢ়িব পৰা ফল। আৰে এয়া কি? এই গোমধানটো কেনেকৈ যাব পাৰিছে? চিফুঙে বহুত ভয় খাইছিল। লাহে লাহে চিফুং গোমধানটোৰ ওচৰত পালেগৈ। আৰে তুমি কোৱা মোক, তুমি কোন হয়? আৰে এই ভূত ই যাদু। গোমধানটো কেৱল চিফুঙৰ ফালে আগবাঢ়ি আহি থাকিল। চিফুঙে ঘাঁহৰ মাজত সোমাই লুকাবলৈ ধৰিলে। বচোৱা মোক বচোৱা। এই গোমধানে মোৰ ফালে আগবাঢ়ি আহি আছে। কোনোবাই বচোৱা মোক। এই গোমধানে মোৰ ফালে আহি আছে। বচোৱা মোক, বচোৱা। এই কি এয়া? এক মিনিট, এয়া কিহৰ শব্দ? চিফুঙে কাণ পাতি শুনিবলৈ ধৰিলে। এয়াতো কাৰোবাৰ হাঁহি থকাৰ শব্দ, আৰু তেতিয়া তেওঁ অনুমান কৰিলে এয়াতো বহুতো পৰুৱাই হাঁহি আছে গোমধানটোৰ পিছফালে। গোমধানে মোক খাব আহিছে। তুমি এটা গোমধানক ভয় খাইছিলা? মই ভয় খোৱা নাছিলো। তুমি জানানে, মই এটা ফৰিং হয়, যি সকলো সময়তে জপং জপংকৈ জাপ মাৰি থাকে আৰু এফালৰ পৰা সিফালে দৌৰি থাকে। সঁচাই কৈছানে চিফুং? সঁচাকৈয়ে তুমি গোমধানটোক ভয় খোৱা নাছিলানে? আৰে জাপ মৰা আৰু দৌৰা মোৰ অভ্যাসেই হয়। পৰুৱা ভণ্টি, কি তোমালোকে এটা সাধাৰণ ফল আনিবলৈকে 1 ডৰ্জন পৰুৱা যোৱা নেকি? মই ডাঙৰ আৰু শক্তিশালী হয়, এইবাবে নিজৰ কাম মই অকলে কৰিব পাৰো। মোক কাৰোৰে সহায়ৰ প্ৰয়োজন নহয়। কি এতিয়া মই এই গোমধানটোক খোৱাত কিবা সহায় কৰো নেকি? ধেমালি বন্ধ কৰা চিফুং। এই ফলবোৰ আমি খাবলৈ নিয়া নাই, এইবোৰ আমি সঞ্চয় কৰি আছো। সেইফালে চোৱা। আৰু সঁচাকৈয়ে পৰুৱাবোৰে বহুতো ফল মূল সঞ্চয় কৰি আছিল। চিফুঙে যেতিয়া পিছফালে ঘূৰি চালে, তেতিয়া দেখিলে যে বহুতো পৰুৱা শাৰী শাৰীকৈ লাইন হৈ আগবাঢ়ি গৈ আছিল, আৰু মাটিত থকা এটা গাঁতৰ ভিতৰৰ ফালে। পৰুৱাবোৰে বিলাহী, জামুক, গোমধান আৰু গাজৰো নিছিল। প্ৰত্যেকটো পৰুৱাই এটা এটাকৈ প্ৰতিটো ফল সেই গাঁতটোত পেলাই দিয়ে, আৰু তাৰ পিছত আন পৰুৱাক সহায় কৰিবলৈ আগবাঢ়ি যায়। খাদ্যৰ ভঁৰালত সঞ্চয়ৰ কাম অনবৰতে চলি আছিল। চিফুঙে ইয়াৰ বিষয়ে জানিব বিচাৰিলে। তোমালোকে এয়া কি কৰি আছা? এই ফল মূলবিলাক মাটিৰ গাঁতটোত কিয় পেলাই দিছা? এই ফলবোৰ কি বেয়া হৈ গৈছে নেকি? আৰে নহয়, এনেকুৱা কোনো কথা নাই। আমি এই খাদ্যবিলাক সঞ্চয় কৰিছো, কাৰণ কেইদিনমানৰ পিছতেই গ্ৰীষ্মকাল শেষ হ'ব আৰু অতি সোনকালেই শীতকাল আহিব।
তেতিয়া ফল-মূল আৰু ঘাঁহ পাত একো নাথাকিব। আমি আগতীয়াকৈয়ে ইয়াৰ বাবে প্ৰস্তুত হৈ থাকিব লাগে, নহ'লে আমি ভোকত মৰিব লাগিব। চিফুং, তুমিও খাদ্য সঞ্চয় কৰি লোৱাটো উচিত। কেইদিনমানৰ পিছত সেউজীয়া ঘাঁহ আৰু নাথাকিব। তুমি পৰুৱা হয়, সেইবাবেই বেছি কষ্ট কৰি এটা ঋতুৰ বাবে খাদ্য জমা কৰা। মোৰ বাবে এয়া খন্তেকৰ কাম হয়। ইমান খৰখেদা কিয়? আজিৰ কাম আজিৰ বাবে, কালিৰ কাম কালিৰ বাবে, যিহেতু পৰহিলৈকে থাকিবই লাগিব জীয়াই। পৰুৱাবিলাকে জানিছিল যে চিফুঙে ভুল কৰিছে, কিন্তু সিহঁতে এইটো জানিছিল যে চিফুঙে সিহঁতৰ উপদেশ নামানে। সিহঁতে তেওঁক শুভকামনা জনালে আৰু নিজৰ কামত লাগি গ'ল। এই পৰুৱাবোৰো অদ্ভুত প্ৰকাৰৰ হয় দেই। আৰে, ইমান ধুনীয়া বতৰ হৈ আছে। শীতকাল আহিলেই গোটেই বিশ্বখন শেষ হৈ নাযায়তো, না আমি মৰি যাম। খাবলৈতো কিবা নহয় কিবা বিচাৰ খোচাৰ কৰি ল'মেই। কালিৰ বাবে কিয় বেকাৰ চিন্তা কৰি থাকো। চিফুঙে পৰুৱাবোৰৰ কথাবোৰ এখন কাণে শুনি সিখন কাণে উলিয়াই দিলে। তেওঁ গোটেই দিন জপং জপংকৈ জাপ মাৰি ইফাল সিফাল ঘূৰি ফুৰে আৰু সেউজীয়া ঘাঁহ খোৱাত মগ্ন হৈ থাকিল। তেওঁ নদীৰ কাষত আৰামত থাকি গান গাই গাই থাকিল। বেছিকৈ আৰাম কৰাৰ বাবে চিফুঙৰ ওজন বৃদ্ধি হ'ল। এদিন যেতিয়া তেওঁ ঘাঁহৰ ওপৰত আৰাম কৰি আছিল, তেতিয়া তেওঁ দেখে যে পৰুৱাবোৰে শুকান পাত আৰু গছৰ ঠাল লৈ আহিছে। তোমালোকে এয়া কি কৰিছা? এই পাত আৰু ঠাল বিলাক ক'ত নি আছা? কিয় নি আছা? আমি এইবোৰ ঠাণ্ডাৰ পৰা বাচিবলৈ দিছো। তুমিও জমা কৰি লোৱা চিফুং। শীতকালতে ঠাণ্ডা লাগেনে? গ্ৰীষ্মকালত নালাগে নেকি? তোমালোক সংখ্যাত বহুত বেছি, সেইবাবে ইমান কষ্ট কৰিব লাগে। মইতো অকলে আছো, মোৰ কিহৰ চিন্তা? পৰুৱাবিলাকে জানিছিল যে চিফুঙে সিহঁতৰ কথা কেতিয়াও নামানে, সেইবাবে তেওঁ যাবলৈ ধৰিলে। কিন্তু তেতিয়াই মোৰ ভৰিটো। কি হ'ল? তুমি ভালে আছানে? মোৰ ভৰিটো বহুত বিষ কৰিছে, মই যাব নোৱাৰিম। কোনো কথা নাই, মই তোমাক ঘৰলৈ লৈ যাম। নেলাগে, ঘৰ ইয়াৰ পৰা বহুত দূৰত আছে আৰু তুমি এই বস্তুবোৰো নিব লাগিব। কোনো কথা নাই, তুমি মোৰ পিঠিত বহি লোৱা আৰু মই তোমাক ঘৰলৈ উৰুৱাই লৈ যাম। সঁচাই নেকি? মোক তুমি ঘৰ পুৱাই দিবা? হয়, কিয় নিনিম, আহি যোৱা। চিফুঙে পৰুৱাটোক পিঠিত উঠাই উৰি গ'ল আৰু পৰুৱাটোৱে বহুত ভাল পাইছিল। সি সেউজীয়া পথাৰ দেখিলে, নদী দেখিলে আৰু বতাহজাকৰ অনুভৱ পালে। যেতিয়া তেওঁ ঘৰ পালেগৈ, তেতিয়া বহুতো পৰুৱা লগ হৈ পাত আৰু ঠালবোৰ লৈ ডাঙৰ গাঁতটোৰ ভিতৰলৈ নি আছিল। চিফুঙে সিহঁতক দেখি আচৰিত হৈ গ'ল। সি তলত বহিল আৰু পৰুৱাটো তাৰ পিঠিৰ পৰা নামি গ'ল। ধন্যবাদ মৰমৰ চিফুং। কোনো কথা নাই, আশা কৰো তুমি বৰ ভাল পালা। যোৱা, সাৱধানে যাবা আৰু তোমাৰ ঠেংটো যত্ন ল'বা। শুনা চিফুং, কি তুমি খাদ্য আৰু পাতবোৰ জমা কৰি ল'লানে? শীতকালত তুমি ক'ত থাকিবা? আৰে, মইতো ডাঙৰ হয় আৰু শক্তিশালী হয়, কিবা নহয় কিবা ব্যৱস্থা কৰি ল'মেই। কালিৰ চিন্তা আজিয়েই কিয় কৰিব লাগে? দিন পাৰ হৈ গৈ থাকিল আৰু গ্ৰীষ্মকাল যাবলৈ হ'ল। গছৰ পাতবোৰ শুকাই সৰি পৰিল আৰু ঘাঁহবোৰৰো নিজৰ ৰং সলনি কৰি দিলে। আৰু এইফালে চিফুং আৰু শকত হৈ গৈছিল। তেওঁ কেৱল শুকান ঘাঁহবোৰৰ ওপৰত বহি আৰাম কৰি আছিল। তেওঁ কেৱল আকাশৰ পিনে চায় আৰু বাকী থকা ঘাঁহবোৰ খাই থাকে। আজিকালি পৰুৱাবোৰো ক'তো দেখা নোপোৱা হৈছে। অনুমান হয় তেওঁলোকেও সুন্দৰ বতৰৰ আনন্দ লৈছে। কিন্তু এতিয়া আৰু কি লাভ হ'ব? যেতিয়াই আনন্দ কৰাৰ সময় আছিল, তেতিয়া সিহঁতে গোটেই দিনটো কাম কৰি থাকিছিল।
শীতকাল আহি গ'ল। চাৰিওফালে বৰফেৰে ঢাকি ধৰিলে। সেউজীয়া ঘাঁহ আৰু ফল মূল ক'তো দেখা পোৱাই নগৈছিল। চিফুং এডাল সেউজীয়া ঘাঁহৰ কাৰণে ব্যাকুল হৈ পৰিছিল। কিন্তু তেতিয়া বহুত দেৰি হৈ গৈছিল। সি গৰমৰ ঠাই বিচাৰি ঘূৰি ফুৰিছিল। বৰফৰ বাবে সেয়াও ক'তো দেখাই পোৱা নগৈছিল। এটা সপ্তাহ পাৰ হৈ গ'ল আৰু চিফুঙৰ শৰীৰটো বেয়া হৈ আহিছিল। তেওঁৰ লগত না খাবৰ কাৰণে কিবা আছিল, না থাকিবলৈ ভাল ঠাই আছিল। পাছত তেওঁৰ মনত পৰিল যে পৰুৱাবিলাকে বহুতো ফল মূল আৰু ঘাঁহ পাত সঞ্চয় কৰি ৰাখিছে। চিফুঙে সিহঁতৰ ওচৰলৈ গ'ল আৰু দুৱাৰখনত টুকুৰিয়ালে। কোনোবা আছেনে? কোন হয়? চিফুং, তুমি? এয়া কি হ'ল তোমাৰ? বাহিৰত বহুত ঠাণ্ডা হয় আৰু মোৰ বৰ ভোক লাগিছে। কিবা খাবলৈ পাম নেকি? শীতকালততো ঠাণ্ডা লাগেই। ইয়াত আৰু কি নতুন কথা আছে? এই কথা কৈয়ে তুমি মোক ঠাট্টা কৰিছিলা, নহয়নে? আৰু কি কৈছিলা? যে আজিৰ কাম কালি কৰিবা, কালিৰ কাম পৰহি কৰিবা, নহয়নে? মই বহুত ডাঙৰ ভুল কৰিলো। মই তোমাৰ কথা মানি ল'ব লাগিছিল। অনুগ্ৰহ কৰি মোক কিবা খাবলৈ দিয়া। সিহঁতৰ কথা শুনি ৰাণী আৰু বাকী পৰুৱাবোৰো বাহিৰলৈ ওলাই আহিল। আমাৰ লগত বহুতো খাদ্য আছে, চিন্তা নকৰিবা। কিন্তু তুমি ইয়াত থাকিব নোৱাৰিবা। এই ঠাই তোমাৰ বাবে বহুত সৰু হয়। কিন্তু মই এতিয়া কি কৰিম? চিফুং অচেতন হৈ মাটিত পৰি গ'ল। ইয়াৰ কি হ'ল? ইয়াক আমি বচাব লাগিব। ই ভোকতে মৰি যাব। ই মোক সহায় কৰিছিল যেতিয়া মোৰ ঠেঙত আঘাত পাইছিলো। পৰুৱাটোৱে ৰাণীক নিজৰ সকলো কথা ক'লে, কিদৰে চিফুঙে তেওঁক সহায় কৰিছিল। যোৱা, কিছুমান পাত লৈ আনা আৰু উৰুৱাই দিয়া, আৰু অতি শীঘ্ৰেই তেওঁৰ বাবে পাতৰ ঠালবোৰেৰে এটা ঘৰ বনাই দিয়া। ইয়াৰ পৰাই তেওঁ ৰক্ষা পাব। আমাৰ লগত বহুত খাদ্য আছে আৰু সেয়াও আমি তেওঁক দিম। পৰুৱাবিলাকে ঠাণ্ডাৰ পৰা ৰক্ষা পাবৰ বাবে তেওঁক এখন পাতেৰে গাটো ঢাকি দিলে আৰু তেওঁৰ বাবে গছৰ ঠালেৰে এটা ঘৰ বনাই দিলে আৰু তেওঁক ভিতৰলৈ লৈ গ'ল। তেওঁক গৰম চুপ খোৱালে আৰু ফল মূলো খোৱালে। কেইদিনমানৰ পাছতেই চিফুং সুস্থ হৈ পৰিল। আপোনাক ধন্যবাদ মহাৰাণী। আপুনি মোৰ জীৱন বচালে। এই কথা মই আজীৱন মনত ৰাখিম। তুমি বহুত ভাল ফৰিং হয় চিফুং। তুমি আমাৰ পৰুৱাবোৰক সহায় কৰিছিলা, সেইবাবে আমি তোমাক নিশ্চয় সহায় কৰিম। কিন্তু এটা কথা মনত ৰাখিবা, আমি সদায় আহিব লগা দিনবোৰলৈ প্ৰস্তুত হ'ব লাগে। মই বুজি পালো মহাৰাণী। আমি আহিব লগা দিনবোৰৰ বাবে আগতীয়াকৈ প্ৰস্তুতি কৰিব লাগে। কোনে জানে কালি কি হয়। আমাৰ অকণি চৰা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। বন্ধুসকল, ধন্যবাদ।